তো ভাত খাব লাগিলেতো চাউল আনিব লাগিব, তো আমি যাই আছো আজি তামিলনাডুৰ গাঁৱত চাউল আনিব। ধুনীয়া ৰাস্তাটো চাওক। ফাইনেলি আমি গাঁও আহি পালোঁ। এনেকৈ তিৰি এটা মাতি নি আছে, আমি পিছে পিছে যাই আছো। চাউল আছেনে চাব গ'ল। চাউল দেখালে, কিন্তু চাউলকেইটা দেখাতো ধুনীয়া। তাৰে মাজতে গাঁওখন চাওক, কি সুন্দৰ পৰিৱেশ গাঁৱৰ। কিন্তু ঘৰৰ চাইজ নাই, কিন্তু গাঁও আৰু ভাল। তোমাৰ গাঁৱতো পাকা ৰাস্তা চাবা, ব্লক পাৰি থৈছে, কিন্তু আৰু আমাৰ অসমত এনেকৈ আমি জংঘলৰ মাজে মাজে আৰু চাউল বিচাৰি যাই আছো। ই মানে মানুহটো সৰু, কিন্তু কথা বকে বেছি বেছি, সেইকাৰণে তাকে দিছিল ল'ব। আমি আৰু এখন গাঁৱলৈ সোমাই আহিলো। বোলো মাটি মাটি নি আছে, চাউল আছে বোলে, চিপাৰ মাজেদি ক'ত পান লৈ যাই আছে। আমি যাই আছো। ইহঁতো চাউল দেখালে ভালেই, তো চাউল মাথাত লৈ লৈ যাই আছো ৰুমলৈ। তো মানে এটা বহুত গৰম, তো চাউল নি জুচ অলপ খাই ললো।